Hello friends, welcome back to my YouTube channel. তো সকলে জানে আজি সৰস্বতী পূজা সৰস্বতী পূজা আজি মোৰ টিউচন চেণ্টাৰ থুলমূলকৈ আয়োজন কৰা হৈছে আৰু এই গেটখন সিম্পলি বনোৱা হৈছে তো ফ্ৰেণ্ডছ ভিডিঅ'টো সকলোৱে চাই থাকক আৰু সকলোবোৰ দৃশ্য আপোনালোকক দেখাই আছো তো ভিডিঅ'টো স্কিপ নকৰিব আৰু ৰাতিপুৱা খুব সোনকালে এয়া মোৰ ছাত্ৰ-ছাত্ৰীসকলে মানে আঞ্জাগুটা পুৰা আৰম্ভ ষ্টাৰ্ট কৰি দিলে ভাৱনা কৃষ্ণ জুবিন আৰু ইফালে মনোজ ভাই আছে আমাৰ পংকজ ভাই পুৰা আলু কাটি আছে আৰু ইয়া গাজৰ হেল্ল' মনোজ Kristo boleh, terus dia boleh gimana gua? Kini gua jawab. Gua. Mau nak mongkos aku. Iya, masa gua ya. Mongkos kau dia gimana? Kena kau nu terus dia. Kale. Terus dia lombi sini naik aku di. Lombi sih. Angger di. Mak Gopal dah pura iya hari kau isi kau itu. Ini biasa orang tu. Gopal dah. Kau terus dia অনুভব kena gua? বঢ়িয়া বঢ়িয়া ফুৰিলে ভাল নাপালো এবাৰ ফুৰিলে ভাল নাপালে তাকে দাদা কওক কি বনাইছে চব্জি বনোৱা বৰ্তমান আৰম্ভ হৈ আছে দাদা চব্জি বনাইছে কালাৰটো ধুনীয়া হৈছে দে একদম এইটো বিলাহী টপ দিছ কেনেকুৱা চব্জি লম্বা নাই চব্জি লম্বা কেনেকৈ লম্বা নাই যিহেতু হেৰিও আহিব নাই তাৰে বৰ ধুনীয়াকৈ হেৰিটো পৰিচালনা কৰিছে ধন্যবাদ বাৰু তো আপোনালোকক দেখুৱাই দিছোঁ বাৰু আমাৰ হেৰিটো কেম্পাছটো দেখুৱাই দিছোঁ এবাৰ কামন আহিব নাই বাৰু আমাৰ এতিয়ালৈকে আৰু দেৰি আছে কাৰণ বেলেগ ক'ৰবাত এখন পূজা আছে বোলে চ' পূজা কৰিব এইবিলাক পূৰা ৰেডি কৰি থৈ দিছোঁ যাতে ষ্টুডেণ্টে বহিব পাৰে আৰু মূৰ্তিটো এতিয়ালৈকে এনেকৈ থৈ দিয়া হৈছে আৰু পূৰা পূজাৰ যোগাৰ এনেকৈ ৰেডি কৰি থৈ দিছোঁ এয়া আৰু এইবাৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি অলপ হেৰেঙা হ'ব কিয়নো মানে পৰীক্ষা যিহেতু এতিয়া মানে হায়াৰ ছেকেণ্ডেৰী চলি আছে আৰু মেট্ৰিক যিহেতু পূজাৰ প্ৰায় পিছদিনাৰ পৰা ষ্টাৰ্ট হোৱা বুলি ক'লেও ভুল নহ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিল আৰু গেডাৰিং কৰি আছে ইয়াতে আৰু আমাৰ পূজাৰীদেউ আহি উপস্থিত হৈছে আৰু তেওঁ হোম অলৰেডি কৰিছে কিয়নো তুমি দেৰি হৈছে বহুত আৰু ষ্টুডেণ্টবিলাক যিহেতু ঘৰত যাবলগীয়া সোনকালে পঢ়িব লাগে কেনেকুৱা ভাল লাগিছে ভাল লাগিছে আমাৰ ইউনিক হৈ আছে নাই আৰু বাকী ভাল লাগিছে সৰস্বতী কি বিচাৰা ভালকে তাক ভালকে যাতে সৰস্বতী পূজাৰ ষষ্ঠী কল্যাণ ষষ্ঠী Aida? Saya bilang. Saya blog udah kawin orang. YouTube. Saya lagi. Nanti kita lagi mana? ঠিক আছে না খানা? পানি দিয়া তো। আর আমাকে কয়না তো লাগাইছি আজি। আৰু আমাৰ সৰস্বতী পূজাৰ অন্তিম মুহূৰ্ত এয়া আমি মানে ৰভা চভা সকলোবোৰ মানে ভাঙি আকৌ ডেস্ক বেঞ্চবিলাক মানে পঠাই দিওঁ টেণ্ট হাউচলৈ প্লাছ আকৌ আমাৰ বাচন বৰ্তন থোৱা আমাৰ ৰাতি সমাপ্ত হৈ গৈছে আৰু পিছদিনা যিহেতু ছাত্ৰ ছাত্ৰীবিলাক পোৱা নাযায় গতিকে ৰাতি সকলোবোৰ আমি মানে সমাপ্ত কৰিলোঁ আৰু সৰ্বশেষত আমাৰ এই সৰস্বতী দেৱীৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ল'ৰা ছোৱালীবোৰ পৰীক্ষা যাতে ভাল হয় আৰু তেওঁ যেন আশীষ প্ৰদান কৰে তাৰ কামনাৰে আজি এই ভিডিঅ'টো শেষ কৰিলোঁ ধন্যবাদ